সকলোকে নমস্কাৰ জনালোঁ আৰু এয়া ৰ'দত টিকা ফটা নামঘৰলৈ আহি আছোঁ। এয়া ৰুটি বনাই আনিছোঁ দেৰিলৈ। আজি আমাৰ নামঘৰত বৰসবাহ আছে, ৰাতিলৈ ভাওনা ৰাম বিজয় নাটক, দিনত বৰসবাহ আছে। তালৈকে ওলাই আহিছোঁ, ফোপাই জোপাই আহিছোঁ লৰালৰিকৈ ওলাই। নামঘৰৰ ওচৰতে হয়, অকলে অকলে আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। কৃপা ঈশ্বরে তত্ত্ব কহি এয়া ভকত নামত বহিছে আৰু সকলোৰে সমজুৱা একেলগে সেৱা হ'ব। ভকতসকল বহিছে আৰু আমি সকলোৱে একেলগে সেৱা কৰিম। কৃষ্ণ কৈছে তেতিয়া কলিয়া নহওঁ ঘৰ থকা ল'ৰা ছোৱালীবিলাক ওলাই থৈ গুচি কিন্তু চাব বান্দৰে নাখায় ৰাণী কুমাই ভোলা
অপৰম সৰস্বতী দেৱী অগিতায়ে ঈশ্বৰ তত্ত্ব কহি অনুধাৰি জয় জগন্নাথ সকলোৱে ধুনীয়াকৈ নাম পৰিৱেশন কৰিলে আৰু নাম শেষৰ পিছতে আমাৰ প্ৰসাদ বিতৰণ কৰিবৰ সময় হৈ গ'ল। ইমান ধুনীয়া লাগিছে চাওকচোন, ভকত গোপিনীসকল ইমান ধুনীয়াকৈ বহিছে। বহুত হৈছিলে মানুহ, ভাল লাগিলে এইবাৰ। আৰু নাম কেনেকুৱা পালে আপোনালোকে জনাবচোন। দিহানাম আপোনালোকৰ তাত বৰসবাহত এনেকৈ নাচেনে বাৰু? এইবাৰ বিৰাট ভাল লাগিলে বৰসবাহত দেই। আৰু এইফালে আমি প্ৰসাদ খাবলৈ লৈছোঁ আৰু এইপিনে মামীয়ে হাই দিছে। এইপিনে আমাৰ যিহেতু আমি যিখিনি কাম বন কৰি থকা মানুহ সেইখিনি আমি শেহতীয়াকৈ এইফালে বহিছোঁ। আৰু এইপিনে আমাৰ এয়া নিজুহঁত বহি আছে। নিজু মৌচুমী আৰু মোৰ কাৰণে এখিলা পাত পাৰি থোৱা আছে, ময়ো গৈ বহিম আৰু প্ৰসাদ খাম। প্ৰতিটো মুহূৰ্ত ধৰি ৰাখিব নোৱাৰিলোঁ বাৰু, তাৰে কিছু কিছু মুহূৰ্ত যেতিয়াই পাইছোঁ কাম বনৰ মাজতে অকণমান কেমেৰাত ধৰি ৰাখিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি নাম ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।